আজি আমাৰ কোম্পানীত বাৰ্থডে আছিলে মানে আমাৰ ৰুমত বজা দিয়া চাহজন হৈছে এইজন। তাৰপিছততো কেক কাটিব সাজু হ'লে আমাৰ মেনেজাৰো আছে, চাহজনো আছে। তাৰপিছত লগতে আমিবিলাকো থাকিলোঁ, কোম্পানীত কাম কৰাবিলাক। আৰু এই চাহজনে এতিয়া কেক কাটিবও। হেপী বাৰ্থডে টু ইউ। কেক কটাৰ পিছতে এতিয়া কি হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক। रुको गाइस, এইখিনিতে কি শেষ হ'ল বুলি ভাবিলে নেকি? আবিতো और है। এইখিনিতে মোৰ মিনি ব্লগটো সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক এটা, কমেণ্ট এটা এণ্ড ছাবস্ক্ৰাইব কৰি দি থৈ যাব।